বাৰ্তা পাই ধন্য হওঁ আমি অমৰ মণ্ডলী। বাৰু কওকচোন দেৱৰ, আছে নেকি কিবা নতুন সংবাদ? ৰাঘৱ, বৰ্তমান নাই কোনো নতুন সংবাদ, কিন্তু দেৱৰ্ষি ভৱিষ্যৎবাণী এটা শুনি আনিছো মই মনৰ পৰা। আদিনত্য ভয়ংকৰী হিৰণ্য কশিপু আৰু এই শকুনৰ ভাতৃপ্ৰণাই কবিৰে ভৱিষ্যৎ আগমন কৰিছে ঘোষণা। সোনকালে কৰিছে কৰ্তন লৈও বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত সকলো হৰিকম্প মানুহ হৈ প্ৰস্তুতি আজি নিজেই আউলি বাউলি না। দেৱৰ্ষি দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ সমজানো কিবা অপকাৰ? অপকাৰ? অপকাৰ দেৱতাৰ অপকাৰ? দেৱতাৰ অপকাৰ। তুমি কৈছো বাৰু সচল নিশ্চয় হয় বুলি বুজি পাইছামি। পৰীক্ষাৰ মুকুট মাৰা অৱস্থা তোমাৰ মুৰাবি সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ দেৱৰ্ষি